কাৰ্বি আংলং জিলাৰ উত্তৰ বৰবিলত শ্ৰী শ্ৰী ৰাধা কৃষ্ণ মন্দিৰ প্ৰাংগণত ৮৮ প্ৰহৰৰ নাম কীৰ্তন ও মহোৎসৱৰ শুভাৰম্ভ। প্ৰত্যেক বছৰৰ দৰে এই বছৰো কাৰ্বি আংলং জিলাৰ উত্তৰ বৰবিলৰ বাৰোৱাৰী শ্ৰী শ্ৰী ৰাধা কৃষ্ণ মন্দিৰ প্ৰাংগণত হৰিনাম কীৰ্তন ও মহোৎসৱ খনি ২ মাৰ্চৰ পৰা ১২ মাৰ্চলৈ ১১ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হ'ব বুলি উদযাপন সমিতিৰ প্ৰচাৰ সম্পাদক জগদীশ দাসে জানিবলৈ দিছে। এই নাম কীৰ্তন মহোৎসৱৰ সমূহ ভক্ত প্ৰাণ ৰাইজৰ উপস্থিতি কামনা কৰিছে উত্তৰ বৰবিল সাৰ্বজনীন নাম কীৰ্তন মহোৎসৱৰ সমিতিৰ পৰিচালনা সমিতিয়ে। কাৰ্যসূচী মতে বিশ্বাস শান্তিৰ বাবে ধৰ্মীয় শোভাযাত্ৰাৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰি সন্ধিয়া উত্তৰ বৰবিল সাৰ্বজনীন নাম কীৰ্তন মহোৎসৱ পৰিচালনা সমিতিৰ সভাপতি অতুল চক্ৰৱৰ্তী আৰু মন্দিৰ পৰিচালনা সমিতিৰ সম্পাদক তথা প্ৰধান শিক্ষক মাধৱেন্দ্ৰ দাসে বন্তি প্ৰজ্বলন কৰি ১১ দিনীয়া অৰ্থাৎ ৮৮ প্ৰহৰ নাম কীৰ্তন মহোৎসৱ শুভাৰম্ভ কৰা হয়। ১১ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই নাম কীৰ্তন ১২ মাৰ্চৰ বিয়লি ২ বজাৰ অন্ত পৰাৰ লগতে মহাপ্ৰসাদ বিতৰণ কৰা হ'ব। ইতিমধ্যে নাম কীৰ্তন মহোৎসৱৰ সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে অতুল চক্ৰৱৰ্তীক সভাপতি আৰু জগদীশ দাসক সম্পাদক হিচাপে লৈ ৫১জনীয়া উত্তৰ বৰবিল শ্ৰী শ্ৰী ৰাধাকৃষ্ণ মন্দিৰৰ কমিটি গঠন কৰা হৈছে। উল্লেখযোগ্য যে উক্ত মন্দিৰৰ বাবে উত্তৰ বৰবিল নিবাসী বিউতি দাসে ৰাজস্থানৰ পৰা অনা ভগৱান শ্ৰীৰাম আৰু হনুমানৰ প্ৰতিমূৰ্তি দান দিয়ে। কাৰ্বি আংলং ফুলনিৰ পৰা বীৰেন গোৱালাৰ ৰিপৰ্ট। উত্তৰ বৰবিল শ্ৰী শ্ৰী ৰাধাকৃষ্ণ মন্দিৰ সাৰ্বজনীন ৰাধাকৃষ্ণ মন্দিৰ আজি ৪৪ বছৰ এই ৮৮ প্ৰহৰ নাম কীৰ্তন চলি আছে। আজি এই ৪৪তম নাম কীৰ্তনৰ আজি গংগা আহ্বান আৰু অধিবাস। আজি কেইবাটাও আমাৰ হাতত প্ৰগ্ৰাম লোৱা হৈছিলে। ইয়াৰ ভিতৰত আজি স্থাপন হ'ল মূৰ্তি স্থাপন হ'ল আমাৰ ফাষ্টফুডত। প্ৰথমতে স্থাপন হ'ল আমাৰ শ্ৰীৰামৰ মূৰ্তি, তাৰপিছত আমাৰ হনুমানজীৰ মূৰ্তি স্থাপন হ'ল। এইখিনি শেষ হোৱাৰ লগে লগে আমি গংগা আহ্বান আৰু সাংস্কৃতিক শোভাযাত্ৰাটো সমাপ্ত কৰিলোঁ। তাৰপিছত আমাৰ এই কাৰ্যালয়ৰ দ্বাৰ উদ্ঘাটন হৈছে। আমি